Hey guys, কেনে আছে? নিশ্চয় ভালে আছে। আছামিজ ব্লগ জুৰি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগতে মই এনেদৰে ভিডিঅ' কৰা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে এনেদৰে এটা ভিডিঅ' কৰিবলৈ লৈছোঁ। আগতে মোৰ চেনেলটোৰ জৰিয়তে অসমীয়া গহনা যিবোৰ কালেকশ্যন আছে সেই কালেকশ্যনবোৰ দেখুওৱা হৈছিলে। লগতে অসমীয়া সাজপাৰ, পাটৰ কাপোৰ, মুগাৰ কাপোৰ বা টচ কাপোৰ এনেধৰণৰ কাপোৰৰ কালেকশ্যন কিছুমান এই চেনেলটোৰ জৰিয়তে দেখুওৱা হৈছিলে। আৰু লগতে মোৰ স্বৰচিত কিছুমান কবিতা মই ৰেকৰ্ডিং কৰিছিলোঁ, যাক মই ভিডিঅ' আকাৰে আপোনালোকৰ আগত দাঙি ধৰিছিলোঁ। আজি মই আপোনালোকক অলপ বেলেগ ধৰণে কিবা এটা দেখুৱাব বিচাৰিছোঁ। যিহেতু লকডাউন চলি আছে আৰু কৰোণা ভাইৰাছৰ কাৰণে ভিতৰতে সোমাই থাকিবলগীয়া অৱস্থা হৈছে। চৰকাৰৰ নিৰ্দেশ মানি আছোঁ, ঘৰৰ ভিতৰতে সোমাই আছোঁ আৰু ঘৰৰ ভিতৰতে সোমাই অলপ আমনিও লাগিছে। গতিকে কিছুমান কাম কৰি আছোঁ, লগতে বিভিন্ন ধৰণৰ ৰেচিপি বনাইছোঁ। আজি মই আপোনালোকলৈ বুলি এটা নতুন ৰেচিপি লৈ আহিছোঁ। যিহেতু সেইটো ৰেচিপি খাই মই নিজেও ভাল পাওঁ, সেইদৰে বনায়ো ভাল পাওঁ আৰু আপোনালোকৰ আগলৈও লৈ আহিছোঁ। সেইকাৰণে এই ৰেচিপিটো বহুতে এইটো ৰেচিপি বনাব নাজানে আৰু কিন্তু অসমীয়া মানুহে খাই বহুত ভাল পায়। সেই মোৰ এই ৰেচিপিটো হৈছে নৰসিংহ পাত, ভেদাইলতা, মানিমুনি আদি পিচি পেলাই মই এটা ৰেচিপি বনাই আছোঁ, য'ত মাছ দিব পাৰি। কিন্তু মই মাছ দিয়া নাই, যিহেতু লকডাউন মাছ পাবলৈ অলপ দিগদাৰ হৈছে। সেইটো কাৰণে মই চিম্পুলকেই বনাইছোঁ। মই আলু দি খায়েই ভাল পাওঁ, মাছ নহ'লেও চলি যায় আৰু এইটো ৰেচিপিত। আৰু আজি মই আপোনালোকলৈ বুলি সেই ৰেচিপিটো আনিছোঁ। তেনেহ'লে এই ৰেচিপিটো চোৱাৰ আগত আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। মই প্ৰথমে নৰসিংহ, মানিমুনি, ভেদাইলতা আদি মিক্সিত পিচি থৈছোঁ। এইখিনি দেখিছে মই পিচি থৈছোঁ। এতিয়া মই আলু সিজাই থৈছোঁ, কুকাৰত দি পেলাই মই আলু সিজাই থৈছোঁ। আৰু এয়া হৈছে মই মছলাখিনি তৈয়াৰ কৰি থৈছোঁ। আদা, নহৰু, পিঁয়াজ, জলকীয়া, জালুক, মই গোটেইখিনি মছলা ধুনীয়াকৈ তৈয়াৰ কৰি থৈছোঁ। এতিয়া মই এখন কেৰাহীত পিচি থোৱা জোলখিনি দি দিছোঁ। লগতে 2 গিলাচ পানী দিছোঁ। জোলখিনি ডাঠ হৈ আছে বাবে অলপ লৰাই দিছোঁ। এইখিনি গৰম হ'বলৈ দিম। এতিয়া জোলখিনি উতলি গৈছে। মই এতিয়া এটা পাত্ৰত জোলখিনি কাঢ়ি থ'ম। এতিয়া আকৌ নতুনকৈ কেৰাহী এখন পাতি তেল দিছোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে গৰম হোৱা তেলখিনি পিঁয়াজ, জলকীয়া, আদা, নহৰু, জালুক, জলকীয়া, জিৰা গুড়ি, ধনিয়া গুড়ি আদি থৈ দিয়া মছলাখিনি গোটেইখিনি দি দিছোঁ। দি পেলাই লৰাই দিছোঁ। এতিয়া আন্দাজমতে মই নিমখ হালধি দিছোঁ আৰু সিজাই থোৱা আলুখিনি দি দিছোঁ আৰু লৰাই দিছোঁ। মছলাখিনি আলুখিনিৰ লগত ধুনীয়াকৈ সান খাই গৈছে। সেয়া দেখিছে আপোনালোকে, ধুনীয়াকৈ সান খাই গৈছে। এতিয়া কাঢ়ি থোৱা জোলখিনি অলপকৈ ঢালি লৰাই দিম। ধুনীয়াকৈ লৰাই দিছোঁ আৰু তাৰপাছত গোটেই জোলখিনি একেলগে ঢালি দিম। দেখিছে গোটেই জোলখিনি মই ঢালি দিলোঁ আৰু তাৰপিছত মই এইখিনি উতলিবলৈ দিম। এতিয়া উতলি গৈছে, জোলখিনি উতলি গৈছে। এতিয়া এইখিনি মই নমাই দিম। আপোনালোকে ইয়াত মাছ দি খাব পাৰে, মই ইয়াত মাছ দিয়া নাই। মাছ দি খালে আৰু ধুনীয়া লাগে জোলখিনি খাবলৈ। এয়া জোলখিনি মই নমাই দিছোঁ। সম্পূৰ্ণকৈ মোৰ হৈ গৈছে জোলখিনি। এয়া দেখিছে, মই জোলখিনি হৈ গ'ল। এনেদৰে আপোনালোকে খাব পাৰিব। ৰেচিপিটো মই আপোনালোকক দেখুৱালোঁ। আপোনালোকে কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মোৰ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগতে কমেণ্টছো কৰিব। আপোনালোকৰ দিহা পৰামৰ্শসমূহ মোক জনাব, যাতে মই আগলৈ আপোনালোকৰ দিহা পৰামৰ্শৰ জৰিয়তে আৰু নতুন নতুন ভিডিঅ' বনাব পাৰোঁ। তেনেহ'লে আজিৰ কাৰণে বাই বাই।